একদম জল্দি একদম পটাপট এইটো ভিডিঅ' বনাইছোঁ কাৰণ যিমান জল্দি Xiaomi ইণ্ডিয়াত মোবাইল লঞ্চ কৰে সিমান জল্দি আমি ভিডিঅ' বনাব নোৱাৰোঁ তো বলক আজি আমি Redmi Y1 ডাঙৰ দাদা Redmi Y2 কি ফিচাৰ আছে আৰু মোৰ এইটো মোবাইলৰ ওপৰত কি অপিনিয়ন বলক এই ভিডিঅ'টোত আমি চাওঁ Redmi Y2 এইটো এটা ক্যামেৰা সেন্ট্ৰিক ফোন এই ফোনটোৰ আপুনি দুটা ভেৰিয়েন্ট পাব এটা 3GB RAM 32GB ইন্টাৰনেল মেমৰিৰ ভেৰিয়েন্ট এটা পাব যিটোৰ দাম হ'ব 9,999 টাকা মানে 10,000 টকা আৰু এটা ভেৰিয়েন্ট 4GB 64GB মানে 4GB RAM 64GB ইন্টাৰনেল ষ্টৰেজ থকা ভেৰিয়েন্টৰ দাম 12,999 টাকা মানে 13,000 টকা যদি আমি ডিসপ্লেৰ কথা কওঁ ইয়াত আছে 5.99 ইঞ্চৰ 18:9 এস্পেক্ট ৰেচিঅ'ৰ ফুল ভিউ ডিসপ্লে যিখন আপুনি চাই বিৰাট ভাল লাগিব মানে গেম চেম খেলিব ভিডিঅ' চাব ধুনীয়া লাগে মানে ফুল ভিউ ডিসপ্লে হ'লে এইটোৱে আৰু কেমেৰাৰ কথা যদি কওঁ যিটো এইটো মোবাইলৰ মেইন হাইলাইট পিছফালে আছে ইয়াতে 12 মেগাপিক্সেল প্লাছ 5 মেগাপিক্সেল ডুৱেল ৰিয়াৰ কেমেৰা আৰু আগৰ ফালে আছে 16 মেগাপিক্সেল ফ্ৰন্ট কেমেৰা মানে 16 মেগাপিক্সেল ফ্ৰন্ট শ্বুটাৰ যেটো এটা AI বেসড আৰ্টিফিশিয়াল ইন্টেলিজেন্স বেসড কেমেৰা ফ্ৰন্ট কেমেৰা প্লাস বেক কেমেৰা দুটাতে আপুনি LED ফ্ল্যাশ পাই যাব প্ৰসেসৰ যেটো আছে এইটো মোবাইলত এটা অক্টা কোৰ বেসড কোৱালকমৰ তৰফৰ পৰা স্ন্যাপড্ৰাগন 625 প্ৰসেসৰ যেটো এটা এইটো ৰেঞ্জৰ এটা ঠিক ঠাক প্ৰসেসৰ আৰু ইয়াত যেটো GPU আছে সেইটো আছে Adrenoৰ ফালৰ পৰা 506 Adreno 506 আৰু বেটাৰীৰ কথা যদি আপোনালোকে মোক খুদে ইয়াত আছে 3080 mAh ৰ বেটাৰী যেটো Xiaomi কোৱা মতে এদিন বেটাৰীটো চলি যাব হিয়াতে তেনেকৈ কৈছে আৰু বাকি নৰ্মেল সেন্সৰবোৰ আপোনালোকে পাই যাব যেনকে জাইৰোস্কোপ প্ৰক্সিমিটি সেন্সৰ ইনফ্ৰাৰেড বা ফিংগাৰপ্ৰিন্ট স্ক্যানাৰ যেটো বিৰাট ইম্পৰ্টেন্ট এইবিলাক আপোনালোকে পাই যাব এটা মোবাইলটো পাব কেতিয়াবা 12 জুনৰ পৰা amazon.in আৰু mi.com ত 12 জুনৰ পৰা এই মোবাইলটো আপোনালোকে কিনিব পাৰিব এতিয়া মোৰ অপিনিয়নৰ কথা যদি কওঁ এটো বঢ়িয়া মোবাইল ধুনীয়া মোবাইল কিন্তু 9,999 টাকাটো যদি আপোনালোকে লয় এটা বেছি আপোনালোকৰ লাভ হ'ব বেছি ভ্যালু ফৰ মানি হ'ব 13,000ত এইটো মোবাইল 15,000 টকা দিলে দেখোন Redmi Note 5 Pro এ পায় আৰু Redmi Note 5 Pro Snapdragon 636 আছে 2,000 টকা বঢ়াই দি পেলাই Snapdragon 636 টো লয়ে ভাল গতিকে 13,000 টো মই ইমানটা মানে হেৰি নকৰো ৰেকমেন্ড নকৰো 9,999 টো ল'ব পাৰে গতিকে আজিৰ ভিডিঅ'টোত মানে বাকি আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে যিমান জলদি মই ভিডিঅ'টো বনাইছো ইমান জলদি আপোনালোকে ভিডিঅ'টো লাইকও কৰি দিয়ক পাৰে যদি শেয়াৰও কৰি দিয়ক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব কাৰণ মই আপোনালোকৰ কাৰণে সদায় নতুন টেকনিক্যাল আপডেট টেকনিক্যাল নিউজ লৈ আহি থাকিম আজি কাৰণে ইমানেই ধন্যবাদ জয় আই